হে গাইজ, আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ উভতি আহিছোঁ দেই। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কমেণ্ট কৰি দিব দেই। আৰু লগতে এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি ক'ত আছোঁ গম পাই নাই? আমাৰ বাৰীৰ পিছফালে হাবিত আছোঁ। এই হাবিত দেখিছে নাই? চাৰিওফালে হাবিয়ে হাবি। এটা বিশেষ কাম এটাত আহিছোঁ হাবিলে অহা এটা কাম আছে, আপোনালোকক জনাম এতিয়া। চাই থাকক ভিডিঅ'টো আগলৈকে। যাওঁ ব'লক এতিয়া হাবিৰ মাজলৈ। টুৰ্ণামেণ্ট লৈ আহিছোঁ আমি, কাটি মেলি যাব লাগিব অলপ। বহুত হাবি আৰু মহো বহুত বেছি আছে, দেখিছে নাই? মহ পৰিলেই হ'লেও আহি থাকক। আপোনালোকৰ কাৰণে কষ্ট কৰিছোঁ, লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব দেই। আহি থাকক কেমেৰামেন। হাবি বহুত বেছি আছে, কাটি যাব লাগিব এইবিলাক মানে কাটি যাব লাগিব অলপ। অঁ ফাইনেলি অলপমান ৰাস্তাটো পাইছোঁ। এইটো দি এনেকৈ ওলাই যাবগৈ লাগিব। প্ৰথমে আপোনালোক বস্তু এটা দেখাই আহোঁগৈ আহক, তাৰপিছত আমি মেইন বস্তু যোনটো নিবলৈ আহিছিলোঁ সেইটো দেখাই আছোঁ আপোনালোকক। আহি আছোঁ গাইজ, হাবিৰ মাজে দেখিছে। আপোনালোকৰ কাৰণে কষ্ট কৰিছোঁ দেই। অলপমান মোক ছাপোৰ্ট কৰি দিব। ইউটিউব চেনেলটো নতুনকৈ খোলা হৈছে না, অলপ ছাপোৰ্ট কৰি। আগত দেখিছে নাই কিমান ডাঙৰ জংঘলৰ মাজে আপোনালোকক বস্তুটো দেখাবলৈ নি আছোঁ। সকলোৱে দেখিছেই বাৰু বস্তুটো, হ'লেও আমি আগবাঢ়ি যাব লাগিব এতিয়া কাটি কুটি। ইয়াত বাঘ ঘুঙু ওলাই থাকে বহুত, ৰাতি হ'লে বাঘ ওলাই ইয়াৰ পৰা। গৰু ছাগলী বহুত ধৰিছে, হ'লেও আমি যাবলৈ চেষ্টা কৰিছোঁ হাবিৰ মাজেদি। পেন লাগি গৈছে দেখিছেতো। বহুত হাবিৰ মাজে গৈ আছোঁ গাইজ, বহুত হাবিৰ মাজে গৈ আছোঁ। বহুত হাবি দেখিছেনে? কিমান হাবিৰ মাজে যাবলগীয়া হৈছে। এইবিলাক আঁতৰাই আঁতৰাই যাবলগীয়া হৈছে। মানে তাতো বস্তু এটা পোৱা আশাতে গৈছোঁ, পাওঁ নে নাপাওঁ চাওঁচোন কি হয়। ফাইনেলি গাইজ, মেইন হাবিখন এইখন আছিলে। এইখন আমি পাৰ হৈ আহিলোঁ এতিয়া। বহুত ডাঙৰ হাবি আছে এইখন, চাওক বহুত ডাঙৰ হাবি আছিলে। কিমান ডাঙৰ হাবিৰ মাজে আমি পাৰ হৈ আহিছোঁ দেখিছে? দেখিছে নাই? এয়া চাওক গাইজ, বাগানৰ মাজে মাজে গৈ আছোঁ এতিয়া আমি। বহুত ডাঙৰ বাগান আছে এইফালে, দেখিছে নাই গাইজ? কিমান ডাঙৰ বাগান, চাৰিওফালে বাগানেই বাগান। ভালকৈ দেখাম এদিন বাৰু বাগানো। গাইজ এতিয়া আহি আছোঁ বাগানৰ মাজে মাজে, দেখিছে নাই? বাগানৰ মাজে মাজে গৈ আছোঁ, পাইছোঁগৈ আৰু অলপমান আছেগৈ। আৰু অলপমান দূৰ গ'লে পাই যামগৈ আমি। চাই থাকক দেই ভিডিঅ'টো, আৰু অলপ ছাপোৰ্ট কৰক মোক ভাল ভাল খাতৰনাক ভিডিঅ' বনাবৰ কাৰণে। ছাপোৰ্ট কৰিব ভাল ভাল খাতৰনাক ভিডিঅ' বনাবলৈ হা। হেই চাওক চাওক বাগান কিমান ডাঙৰ দেখিছে নাই? আৰু বাগান আছে, এয়া কমেই। সেইখন মই দেখাম বাৰু বেলেগ এদিন ভালকৈ। এইখনৰ মাজেই গৈ আছোঁ আমি। জংলী মানে মই জংলী মানুহটো, মই বহুত জংলী ভিডিঅ' পাই থাকিব। জংলী ভিডিঅ' এনেকুৱা খাতৰনাক খাতৰনাক জংলী ভিডিঅ' বনাম নহয়, আপোনালোকে চাই পাগল হৈ যাব লাগিব। জংলী ভিডিঅ', জংলী কটাইখন লৈ আহ, কাটিব লাগিব মুখৰ আগত কিবা ওলালে। হা পাইছোঁহি, চাই থাকক। পাই গ'লোহি জেগা। জংলী ভিডিঅ'। জংঘলত ঘূৰি ফুৰাটো ইমান সহজ নহয় দিন দুপৰত। মজাক কৰিছোঁ। আচলতে বস্তুটো কি গম পাই নাই? এতিয়া তললৈ নামি যাম, চাই থাকক কি বস্তুটো আমি চাবলৈ আহিছোঁ এতিয়া। দেখিছে নহয়, মানে বুজি পাইছে আৰু, পৰিবলৈ লৈছিলোঁ দেই মই। চাওক আমি মেইন যোনটো জেগা নাই পাই গৈছোঁহি। চাওক নদীলৈ কেলৈ আহিছিলোঁ গম পাই নাই? মাছ চাব আহিছোঁ, মাছ। ৰ'ব, তললৈ অলপ নামি ল'ব লাগিব, বহুত দিগদাৰ হৈ গৈছে। কাৰেণ্ট আছে মানে। সেইয়া চাওক, বহুত ডাঙৰ নদী হয় এখন আমাৰ। এইখন সুন্দৰপুৰ নদী বুলি কোৱা হয়। তললৈ নেনামো বৰ্তমান। মাছ বাৰু ইমান অহা নাই, অলপ দেৰি চাম আৰু আছেনে নাই মাছ।
ওপৰ চালোঁ, পিছে মাছ এতিয়ালৈকে অহা নাই। আঁঠুৱা চাঠুৱা পাতিম বুলি ভাবিছিলোঁ, কিন্তু পতা নহ'ব আজি, বেলেগ এদিনা আহিব লাগিব। পানী শুকাইছেগৈ বাৰু, মাছ আহিলে ধৰিবলৈ আহিম, আপোনালোকক দেখাম বাৰু। এতিয়া ব'লক আমি ঘৰলৈ গৈ থাকোঁ, মেইন ঘৰৰ হাবিখনলৈ। কি বস্তুটো চাই থাকক। এতিয়া এই মোনাটো কি কাৰণে আছে গম পাইছে নাই? চাবলৈ পাবই আপোনালোকে, খায়ো দেখাম। চাই থাকক, ভাগৰ লাগি গ'লগৈ। দেখিছে, এইটো লগত এটা আহিছে কেমেৰামেন। আহি থাকক গাইজ, ঘৰৰ হাবিত যাওঁ এতিয়া আমি। কিমান ভাল হৈছে কিমান বেয়া হৈছে নাজানো, দুটা ভিডিঅ' বনাইছোঁহে চেনেলটোত, আপোনালোকে অলপ ছাপোৰ্ট কৰিব দেই। ফ'ল' কৰা মোক, চব কাটি ধৰ ওখ কৰি দিম আজি। মুখৰ আগত বাঘ ওলালে হৈ গ'ল আজি। ফাইনেলি নিজৰ ঘৰৰ বাৰী হাবিখন পালোহি। ৰাস্তাটো অলপ ক্লিয়াৰ কৰি ল'ব লাগিব যাবৰ কাৰণে। এতিয়া ব'লক গাইজ, গৈ থাকোঁ আমি হাবিৰ মাজে মাজে। পাইছোঁহি এতিয়া মেইন আমি জেগাটো মানে ঘৰৰ পিছফালে আমাৰ হাবিত যে এজোপা আমলখি গছ আছে, সেই আমলখিজোপাৰ মানে আমলখি অলপ আচাৰ বনালে লৈ যাব লাগিব। মানে ইয়াত হাবি ইমান হ'ল, মানে বহুত দিন অহা মেলা নাই ইয়াত, আৰু অহা যোৱা পকে কৰা নহয়। মানে আমাৰ ঘৰৰ আগফালে আছে নাই, পিছফালে হয়, ভয়তে। আমলখি গছজোপা চাব নেকি? দেখাই দিছোঁ আপোনালোকক। আমলখি গছজোপা গৈ যাওঁ। গাইজ গম পাইছে নাই, আমলখি আচাৰ খোৱাটো ইমান সহজ নহয়। হ'লেও অলপ অলপ লাগিছে বাৰু, অলপমান উঠি যাওঁ, পাৰি লওঁ 1 মোনামান, তাৰপৰা ঘৰত গৈ আচাৰটো বনাম। গছজোপাত উঠি গৈ পানি এই ডালকেইটা দেখিছে নাই, সেইকেইটাৰ পৰা পাৰি আনিব লাগিব। মানে গোটেইজোপাতে লাগিছে, গোটেই গছজোপাতে লাগিছে। উঠি লওঁ প্ৰথমে, তাৰপিছত আপোনালোকক পাৰি আনি দেখাই আছোঁ কিমানখিনি পাৰিব পাৰোঁ। বন্ধ হৈ তাত লৈ যা। গাইজ দেখিছে কিমান ওপৰত উঠি আহিলোঁ মই, হ'লেও হাতে ঢুকি পোৱা নাই এতিয়ালৈকে আমলখিবিলাক। কি হয় দেখা যাওক। এতিয়া জুমিং কৰি দেই চিঙাবিলাক। বহুত আগলিত আছেগে, জোকাৰিয়ে দিব লাগিব নেকি? দুটা পাইছিলোঁ, তাকো তলত পৰি গ'ল। বুজিছেনে?
গছজোপাৰ পৰা নামি আহিলোঁ, পাৰিব নোৱাৰিলোঁ মানে ডালবিলাক বৰ ঠিক নহয়তো। সৰু সৰু ডাল হ'লেও ভাগি নাযায়, বহুত ওপৰলৈকে আছে আৰু এনেকৈ আগলিলৈকে আছে মানে আমলখিবিলাক। আগলিলৈ উঠি যাব পৰা নহ'ব, ডালটো ভাগি তলত হৈ পৰিম। সেইকাৰণে তলত অলপ জোকাই মেলি পেলালোঁ, যিমানখিনি পাওঁ তাকে লৈ যাব লাগিব ঘৰত। গাইছ, আমলখি চাইজ দেখিছেনে? কিমান ধুনীয়া আমলখি, ডাঙৰ ডাঙৰ হয় আৰু চোৰেও বহুত নিয়ে আমাৰ গছজোপাৰ পৰা। সেইটো কাৰণে প্ৰথম আমলখি এটা এইবছৰ খাই চাওঁ কেনেকুৱা। ধুনীয়া হৈছে, গুটিও হৈ গৈছে, বুঢ়া হ'লগৈ মানে। আচাৰৰ কাৰণে ভালেই হ'ব। হ'লেও যিমানটো তলত জোকাই মেলি পেলাই দিলোঁ নাই, হাবিত পৰি গৈছে। বুটলাটো বৰ অসম্ভৱ কথা হৈ গৈছে। সেইটো কাৰণে বিচাৰি মেলি আৰু যিমানখিনি পাওঁ তাকে নিওঁ আৰু, উপায় নাই। এইফালে ইয়াত এইকেইটা পৰিছে তলত, এইকেইটা দেখিছে গাইছ, এইকেইটা বুটলা হৈছে আৰু ইমানখিনি। এইফালে আছে অলপমান, এইবিলাক বুটলি লওঁ। এইখিনি 1 কেজি মানহে গোটাবগৈ পাৰিলোঁ লাষ্টত, দেখিছে এইখিনি 1 কেজিমানহে হ'লগৈ আৰু। তেতিয়াহ'লে ব'লক গৈ থাকোঁ আৰু এইটোকে লৈ মেলি, আৰু আচাৰ যিমান হয় হ'ব, নহ'লে খাওঁতেই যাব, যি হ'ব হ'ব আৰু নেক্সট দিনা আহিম, যিমানখিনি পাৰোঁ পাৰি মেলি নিব লাগিব। ডাইকি লৈ আহিব লাগিব, ডাইকি লগাই লৈ পাৰি মেলি লৈ যাব লাগিব, ভালেখিনি আছে। আজিলৈ ইমানেই, আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকৰ মাজলৈ আকৌ আহিম। সেইটো কাৰণে মোক ছাপোৰ্ট কৰক, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰি দিয়ক। লগতে এই সপ্তাহত নতুন এটা ভাল ভিডিঅ' আহিব, চাই থাকক। ধামাকা ভিডিঅ' হ'ব এইটো, মানে একদম 3জন থাকিম মানুহ, 3জনৰ ধামাকা ভিডিঅ' এটা আহি আছে, চাই থাকিব আপোনালোকে। ছাবস্ক্ৰাইব কৰি লওক, শ্বেয়াৰ কৰি দিয়ক বন্ধু বান্ধৱক। তেতিয়াহ'লে আজিলৈ হ'ব ইমানেই।